আমি প্ৰত্যেকটো স্কুটিৰ আমি কষ্ট চাইছিলো কিমান কৈছে 50,000 around in between 50 to 55,000 আমি জেম পৰ্টেলত আজি আমি নিবেদা কৰিম তাৰ পিছত ৰেটটো অলপ হয়তো কমিবও পাৰে আমি ভাবিছো যে অক্টোবৰ মাহৰ 15 তাৰিখৰ আগতে আমি স্কুটি আমি দি দিম sebaonline.org এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত গৈ কোনোবা ছাত্ৰীক যদি ইলেক্ট্ৰিক্যাল স্কুটি লাগে আমি আধুনিক স্কুটি দি আছো কিন্তু কোনোবা ছোৱালীয়ে যদি ভাবে যে মোৰ তেল ভৰুৱাব অসুবিধা হ'ব গতিকে আমি ইলেক্ট্ৰিক স্কুটি এখন হলে ভাল পাম সো সেই ক্ষেত্ৰত আমাৰ ছাত্ৰীসকলে এপ্লিকেশন কৰিব পাৰিব সেই ওয়েবসাইটটোত গৈ তেতিয়া আমি তেওঁলোকক সৌৰ শক্তি চালিত ঠিক নহয় সোলাৰ নহব ইলেক্ট্ৰিক যেটো বিদ্যুৎ শক্তি চালিত আমি স্কুটি একোখন আমি দিব পাৰিম চয়েস ইজ देयर्स কিন্তু আমি প্ৰপোজ কৰিছো যে আমি আধুনিক স্কুটি দিম কিন্তু কোনোবা যদি গাৰ্জেনে কয় যে মোৰটো তেল ভৰাব ইমান অসুবিধা হ'ব আন অসুবিধা হ'ব মই ইলেক্ট্ৰিক স্কুটি লম তেতিয়া হলে ইলেক্ট্ৰিক স্কুটিও তেওঁলোকে লব পাৰিব যদি কোনেও একো চয়েস নিদিয়ে আমি ধৰি লম যে তেওঁ আধুনিক খন কিনিব আৰু ৰেজিষ্ট্ৰেচন কষ্ট তেওঁলোকে নিজে বিয়াৰ কৰিব লাগিব আৰু এই স্কুটিখন অন্তত 3 বছৰলৈকে কোনো